নিৰ্বাচন আহিলে সকলোৰে মনত এনে লাগে এনে লাগে যেন কংগ্ৰেছে জিকিব কংগ্ৰেছ জিকিলে সঁচাকে মনত এনে লাগে এনে লাগে যেন দুখীয়াৰ দুখ গুচিব নিৰ্বাচন আহিলে সকলোৰে মনত এনে লাগে ধৰক আজি আমাৰ ৰাইজ শিৱসাগৰবাসী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মোক তেওঁলোকে আশীৰ্বাদ দিছে তেওঁলোকৰ মৰম চেনেহ পাই মই অতি উৎফুল্লিত হৈছোঁ আৰু সেইকাৰণে মই আশাবাদী যে মই 100% জয়ী হ'ম আৰু এই বিশ্বাসে মই শিৱসাগৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰোঁ আপোনাৰ বিপক্ষে আছে বিৰোধী দলৰ শাসনাধিষ্ঠ বিজেপি আৰু ইফালে ৰাইজৰ দলৰ অখিল গগৈ এই দুই প্ৰতিনিধিত্ব আপুনি কি ধৰণে বিবেচনা কৰিছে বিৰোধীটো থাকিবই কিন্তু ৰাইজৰ আজি যি উৎসাহ দেখা পাই এনে লাগিছে যে বিৰোধী ক'ৰবাত ধূলিচাত হৈ গৈছে বিজেপি দলৰ চৌধুৰী ৰাজকুমাৰ আৰু বিজেপি দলটোৱে গোটেই শাসনৰ সমগ্ৰ জোৰ ইয়াত লগাব বুলি এটা ধাৰণা কৰা হৈছে অৰ্থবল তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থা সকলোবোৰ দি দিব তাৰ মাজে আপুনি ওলাই যোৱাৰ চেষ্টা কেনেদৰে কৰিব বিজেপি দলৰ যি মিথ্যাচাৰৰ ৰাজনীতি আছিল অসমবাসীয়ে বুজি উঠিল তেওঁলোকে কৈছিল 2 কোটি চাকৰি দিব নিবনুৱা সমস্যা সমাধান কৰিব ৰন্ধন গেছৰ দাম কমাব মূল্য বৃদ্ধি নাইকিয়া কৰিব ৰোধ কৰিব কিন্তু আজি কি হ'ল আপোনালোকে দেখা পাইছে আজি ঘৰ গৃহিণীয়ে মানে যেনেকুৱা পৰিস্থিতিত তেওঁলোক যিটো পৰিস্থিতিত মানে মুখামুখি হৈছে সেইকাৰণে এনেকুৱা বিজেপি এবাৰ ধূলিচাত কৰিবলৈ ৰাইজ একদম প্ৰস্তুত সেই সকলোৱে কামনা কৰিছে কংগ্ৰেছৰে জয়